নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, তোমালোকৰ মৰমৰ চেনেল এছ সলিউশ্যনলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ অসম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহ বিভিন্ন পৰীক্ষাত এক বিশেষ সহায় কৰিব, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা বুলি আশা কৰিলোঁ। তেন্তে ব'লা ভিডিঅ'টোত পলম নকৰি আমি আৰম্ভ কৰোঁ। নম্বৰ প্ৰশ্নটো হৈছে, ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি লিখা আছে? এ. কোচ ৰজাই, বি. দক্ষ ৰজাই, চি. অমৃত ৰাজে, ডি. তাৰ্কাসুৰে। ইয়াৰ উত্তৰটো তোমালোকে জানানে? উত্তৰটো যদি জানা তেন্তে কমেণ্ট বক্সত জনাবা, লগতে তোমালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে চি. অমৃত ৰাজে ৰামায়ণত প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি লিখা আছে। ২ নম্বৰ প্ৰশ্নটো হৈছে, দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? এ. হট্টকাসুৰ, বি. ৰত্নাসুৰ, চি. চম্বাসুৰ, ডি. মহিৰং দানৱ। ইয়াৰ উত্তৰটো যদি তোমালোকে জানা তেন্তে কমেণ্টত জনাবাচোন। উত্তৰটো হৈছে মহিৰং দানৱ, দানৱ বংশৰ প্ৰথম ৰজা। ৩ নম্বৰ প্ৰশ্নটো হৈছে, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? এ. ভৌম বংশ, বি. পাল বংশ, চি. দানৱ বংশ, ডি. বৰ্মন বংশ। ইয়াৰ উত্তৰটো জনা যদি কমেণ্টত জনাবাচোন। ইয়াৰ উত্তৰটো হৈছে এ. ভৌম বংশ, নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে, বৰ্তমান শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্যখনৰ নাম কি আছিল? এ. চেদি ৰাজ্য, বি. দ্বাৰকা ৰাজ্য, চি. কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য, ডি. কমতা ৰাজ্য। ইয়াৰ উত্তৰ তোমালোকে জানানে? ইয়াৰ উত্তৰটো হৈছে চি. কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য বৰ্তমান শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্য। ৫ নম্বৰ প্ৰশ্নটো হৈছে, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল? এ. বল বৰ্মন, বি. পুষ্য বৰ্মন, চি. ভাস্কৰ বৰ্মন, ডি. গণপতি বৰ্মন। ইয়াৰ উত্তৰটো তোমালোকে জানানে? ইয়াৰ উত্তৰটো হৈছে বি. পুষ্য বৰ্মন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এ. ব্ৰহ্মপাল, বি. ৰত্নপাল, চি. হৰ্ষপাল, ডি. ধৰ্মপাল। ইয়াৰ উত্তৰটো জানা যদি কমেণ্ট বক্সত জনাবাচোন। ইয়াৰ উত্তৰটো হৈছে এ. ব্ৰহ্মপাল, পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল। ৭ নম্বৰটো হৈছে, কুমাৰ হৰণ কাব্যপুথিখনৰ ৰচক কোন? এ. বেদনিধি, বি. চন্দ্ৰভাৰতী, চি. পীতাম্বৰ দ্বিজ, ডি. শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ উত্তৰটো তোমালোকে জানা যদি তেতিয়াহ'লে মই জনাৰ আগতেও জনাবাচোন। ইয়াৰ উত্তৰটো হৈছে বি. চন্দ্ৰভাৰতী, কুমাৰ হৰণ কাব্যপুথিখনৰ ৰচক। ৮ নম্বৰ, ৰুক্মিণী হৰণ নাটকৰ ৰচক কোন? এ. চি. মাধৱদেৱ, বি. চন্দ্ৰভাৰতী, চি. শ্ৰীমন্ত শংকৰদেৱ, ডি. পীতাম্বৰ দ্বিজ। ইয়াৰ উত্তৰটো জানা যদি জনাবাচোন। ইয়াৰ উত্তৰটো হৈছে চি. শ্ৰীমন্ত শংকৰদেৱ ৰুক্মিণী হৰণ নাটকৰ ৰচক আছে। ৯ নম্বৰ প্ৰশ্নটো হৈছে, হিউৱেন-চাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম কি? খিৰিকী, এ. বি. কাচিয়লী, চি. হৰ্ষচৰিত, ডি. চিউকি। ইয়াৰ উত্তৰটো যদি তোমালোকে জানা বন্ধুসকল তেতিয়াহ'লে কমেণ্টত জনাবাচোন। ইয়াৰ উত্তৰটো হৈছে ডি. চিউকি, হিউৱেন-চাঙে লিখা ভ্ৰমণ কাহিনী। ১০ নং প্ৰশ্নটো হৈছে, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এ. অৱন্তী কুমাৰ, বি. টেক সিংহ, চি. হৰ্ষ বৰ্মা, ডি. বল বৰ্মন। ইয়াৰ উত্তৰটো হৈছে এ. অৱন্তী কুমাৰ শাল বংশৰ প্ৰতিষ্ঠাপক আছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে, কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ কমতা নামেৰে পৰিচিত হয়? এ. পৃথু ৰজাৰ, বি. সন্ধ্যা ৰজাৰ,
চি ব্ৰহ্মপাল ৰজাৰ, ডি ৰত্নপাল ৰজাৰ। ইয়াৰ উত্তৰটো হৈছে বি সন্ধ্যা ৰজাৰ ৰাজত্ব কালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ কমতা বুলি পৰিচিত হয়। 12 নম্বৰ প্ৰশ্নটো হৈছে শিশুপাল কোন ৰাজ্যৰ ৰজা আছিল? এ কুণ্ডিল্য ৰাজ্যৰ, বি গৌড় ৰাজ্যৰ, চি চেদি ৰাজ্যৰ, ডি দ্বাৰকা ৰাজ্যৰ। চি চেদি ৰাজ্যৰ ৰজা আছিল শিশুপাল। 13 নম্বৰ প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি আছিল? এ কমতা ৰাজ্য, বি কুণ্ডিল্য ৰাজ্য, চি গৌড় ৰাজ্য, ডি থানেশ্বৰ ৰাজ্য। ইয়াৰ উত্তৰটো হ'ব ডি থানেশ্বৰ ৰাজ্য হৰ্ষবৰ্ধনে ৰাজত্ব কৰিছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে মুছলমানসকলে প্ৰথম কামৰূপ কেতিয়া আক্ৰমণ কৰিছিল? এ 1206 খ্ৰীষ্টাব্দত, বি 1227 খ্ৰীষ্টাব্দত, চি 1228 খ্ৰীষ্টাব্দত, ডি 1257 খ্ৰীষ্টাব্দত। ইয়াৰ উত্তৰটো হৈছে এ 1206 খ্ৰীষ্টাব্দত মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ কৰিছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ৰজাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল? এ স্বৰ্গদেউ চুজাংফাৰ, বি স্বৰ্গদেউ চুকাফাৰ, চি স্বৰ্গদেউ চুটোফাৰ, ডি স্বৰ্গদেউ চুখাংফাৰ। উত্তৰটো হৈছে বি স্বৰ্গদেউ চুকাফাৰ সময়ৰ পৰাই অসমত বুৰঞ্জী লিখাৰ আৰম্ভ হৈছিল। 16 নম্বৰ তথা অন্তিমটো প্ৰশ্ন কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ প্ৰচলন হৈছিল? এ স্বৰ্গদেউ শিৱসিংহৰ, বি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ, চি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ, ডি স্বৰ্গদেউ গদাধৰ সিংহৰ। মৰমৰ ছাত্ৰ ছাত্ৰী তথা মোৰ বন্ধু বান্ধৱীসকল 16 নং প্ৰশ্নৰ উত্তৰটো তোমালোকে যদি জানা তেন্তে মোক কমেণ্ট কৰিবা। শুদ্ধ উত্তৰ দিওঁতা প্ৰথম 5 জনৰ নাম মোৰ পৰৱৰ্তী ভিডিঅ'ত গাই দিয়া হ'ব। লগতে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। ধন্যবাদ।